back to my YouTube channel Nijan Vlogs. তো স্বাগতম জানাইছো আপোনালোকক দুৰ্গা পূজাৰ সেকেন্ড টু ব্লগলৈ। তো আজি গৈছো আপোনালোকক দেখাবলৈ এখন বিখ্যাত পূজা। তো বলক আমি বিখ্যাত পূজাখন চাই আহো। তো বলক তে ভিডিওটো আমি আৰম্ভ কৰো। এতিয়া গৈ আছো বিখ্যাত পূজাখনলৈ। এখন বিখ্যাত পূজা নলবাৰী বেলহৰৰ বিল্লেশ্বৰ দেৱালয়। পূজাখন বহুত পপুলাৰ হয়। যেহেতুকে আজি নৱমী পূজা গতিকে আজি বিল্লেশ্বৰ দেৱালয়ত বহুত বেছি মানুহ হ'ব। আহি পালো এইখন বননদী দুৰ্গা পূজা। ইয়াত বেছি মানুহ নাই আৰু এতিয়া বলক বিল্লেশ্বৰ দেৱালয়। পূজালৈকে আৰু বহুত আছে কিন্তু গাড়ীৰ জাম আৰম্ভ ইয়াৰ পৰাই। বহুত মানুহ হৈছে দিয়ক কিন্তু গাড়ী দেখা পাই গম পাইছোঁ আৰু ইমান মানুহ। বহুত মানুহ আৰু এয়া আহি পালোঁ বিল্লেশ্বৰ দেৱালয়। আৰু ইয়াত আজিৰ পৰা বাহন থিয়েটাৰ। চাওক মানুহ ইয়াতে ইমান মানুহ আৰু মেইন গেটত কেনেকুৱা মানুহ হ'ব ই। অ' মাই গড মানুহ চাওকে মানুহ গেটৰ বাহিৰতে ইমান মানুহ আৰু ভিতৰত কেনেকুৱা মানুহ হ'ব ই চাওক। আৰু এইটো হ'ল পূজা মণ্ডপ। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ চাওক বাপৰে বহুত মানুহ হৈছে দিয়ক। নলবাৰীত ডাঙৰ পূজা বুলি ক'লে এইখনেই আৰু বিল্লেশ্বৰ দেৱালয়। আৰু আজি ইয়াত প্ৰথম নিশা জিলাপি খাব নেকি? জিলাপি মানুহ কিন্তু হৈছে তো গাইছ বাপৰে তামাম মানুহ হৈছে তামাম। বিল্লেশ্বৰ দেৱালয় দুৰ্গা পূজা আপোনালোকক দেখুৱালোঁ আৰু এইবাৰ বলক এখন বেলেগ দুৰ্গা পূজা চাওঁ। আৰু এইবাৰ গৈ আছোঁ বিয়ামপুৰ। তো পূজাৰ পৰা দুৰ্গা পূজাৰ পৰা গাড়ীখন কিন্তু বহুত দূৰত আছে। তো এতিয়া বহুত আমি খোজকাঢ়ি আহি আছোঁ গাড়ীৰ ওচৰলৈকে আৰু বিয়াম পূজা আছোঁ। যিমান পাৰোঁ আপোনালোকক বেলশৰ দুৰ্গা পূজা দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া আপোনালোকক লৈ গৈ আছোঁ বিয়ামপুৰ দুৰ্গা পূজা। তো বলক গাড়ীৰ কাষ আহি পালোঁ আৰু এতিয়া গাড়ীত বলক আৰু আমি এতিয়া যাওঁ বিয়ামপুৰ। তো বলক বিয়ামপুৰ দুৰ্গা পূজা। আৰু এতিয়া বিয়ামপুৰ দুৰ্গা পূজা যাই আছোঁ। বিল্লেশ্বৰ দেৱালয় দুৰ্গা পূজা যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিয়ামপুৰতো বহুত মানুহে গাড়ীৰ বহুত জাম আছে ৰ'ব। যাই আছোঁ গাড়ীৰ বহুত জাম আছে ৰ'ব। বহুত জাম লাগি আছে ৰ'ব। আস্তে আস্তে যাই আছোঁ গাড়ীত থৈ আহি পূজা দেখাম ৰ'ব। তো এইখনেই বিয়ামপুৰ দুৰ্গা পূজা। তো এয়া চাওক বিয়ামপুৰ দুৰ্গা পূজা। ইয়াতো বম মানুহে গাইছ। আৰু এইটো বিয়ামপুৰ দুৰ্গা পূজাৰ পূজা মণ্ডপ চাওক। এইখনেই আছিল বিয়ামপুৰ দুৰ্গা পূজা যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া বলক আগত পূজা চাই যাওঁ। এই এখন দুৰ্গা পূজা। আৰু এতিয়া বলক আগত আৰু এখন পূজা পাম ৰ'ব গোপাল বজাৰ দুৰ্গা পূজা। আৰু এয়া গোপাল বজাৰ দুৰ্গা পূজা চাওক গোপাল বজাৰ দুৰ্গা পূজা। বলক আৰু এইবাৰ এখন লাষ্ট দুৰ্গা পূজা দেখুৱাম। তো চাই থাকক সেইখন দুৰ্গা পূজা। এতিয়া চমিয়াপুৰ দুৰ্গা পূজা চাওক। এইখন হ'ল অমিয়াপুৰ দুৰ্গা পূজা। ইয়াতো বহুত মানুহ হ'লেও মই বিল্লেশ্বৰ দেৱালয়ৰ দৰে মানুহ দেখা নাই দিয়ক। বাপৰে ইমান মানুহ চাওক।
আৰু এয়া হ'ল অমিয়াপুৰ দুৰ্গা পূজাৰ পূজা মণ্ডপ চাওক আৰু ইয়াত নাগাৰা নাম চলি আছে আৰু এয়া সকলোবোৰ নাগাৰা নাম চোৱা মানুহ চাওক আৰু এয়া কৈলাশ পাঠকৰ নাগাৰা নাম চাওক এইকেইখনে পূজা আছিল যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ অহাকালি পুনৰ লগ পাই আছোঁ বিজয়া দশমীত আৰু এতিয়া মই ঘৰলৈ যাওঁ অহাকালি লগ পাম দিয়ক আজি হ'ল বিজয়া দশমী গতিকে আহক আপোনালোকক দেৱী বিসৰ্জনৰ কিছু দৃশ্য দেখুৱাওঁ এয়া মই আপোনালোকক দেখুৱাই আছোঁ চানকুছি দুৰ্গা পূজা দেৱী বিসৰ্জনৰ কিছু দৃশ্য চাওক চাওক এয়া মা দুৰ্গা তো এই ভিডিঅ'টোত বিশেষ ক'ব লগা আৰু একো নাই কেৱল আপোনালোকে চাই থাকক চাওক বহুত মানুহ হৈছে দিয়ক বাপৰে বহুত মানুহ আৰু এয়া মই মৰা পুখুৰীত উটুৱাই দিলে এইটোৱে আছিল ভিডিঅ' যিখিনি বাৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানেই বাই বাই